বাজেট ভাষণ এই গোটেই ৰাজ্যপালৰ ভাষণত ক'ত আছে যে এই যিসকলে 1250 টকা দি চলিবলগীয়া পৰিস্থিতি হৈছে তেওঁলোকক ভৱিষ্যতে উৎপাদনৰ ব্যৱস্থা কৰি দিব, তেওঁলোকৰ কাৰণে বজাৰৰ ব্যৱস্থা কৰি দিব, তেনেকুৱা কোনো স্কিম নাই। আৰু সেইকাৰণে মই কৈছোঁ যে এইটো হ'ল তালিবাজি মৰা এটা অৰ্থনৈতিক এটা বক্তব্যৰ বাহিৰে আন একো নহয়। অধ্যক্ষ ডাঙৰীয়া এই যি ভাষণ দিছে তাত কৈছে এটা সপোন দেখুৱাইছে 2028 চনত বোলে আমি 10 লাখ কোটি টকাৰ এখন আপুনি ৰাজ্য হৈ যাম। 10 লাখ আমাৰ ইকনমি 10 লাখ কোটি টকাৰ হ'ব। আমাৰ বাৰ্ষিক বৃদ্ধি বোলে 16% কৈ বাঢ়ি গৈ আছে। কিন্তু যি সময়ত 16% বাৰ্ষিক বৃদ্ধি কৈ গৈ আছে, যি সময়ত 10 লাখ কোটিৰ সপোন আমাক দেখুৱাইছে অধ্যক্ষ ডাঙৰীয়া, সেই সময়ত অসমত 63 লাখটা পৰিয়াল আছে। অসমত 63 লাখ, তাৰ ভিতৰত 40 লাখটা পৰিয়াল চলে এতিয়া 1250 টকাৰ অৰুণোদয় স্কিমৰ পৰা। 1250 টকাৰ অৰুণোদয় স্কিম। অসমৰ গ্ৰাম্য মহিলা, অসমৰ টাউনৰ দুখীয়া মহিলাৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল অৰুণোদয়ত তেওঁলোকৰ নামটো সোমাবনে নাই। এই গোটেই বাজেট ভাষণ এই গোটেই ৰাজ্যপালৰ ভাষণত ক'ত আছে যে এই যিসকলে 1250 টকা দি চলিবলগীয়া পৰিস্থিতি হৈছে তেওঁলোকক ভৱিষ্যতে উৎপাদনৰ ব্যৱস্থা কৰি দিব, তেওঁলোকৰ কাৰণে বজাৰৰ ব্যৱস্থা কৰি দিব, তেনেকুৱা কোনো স্কিম নাই। আৰু সেইকাৰণে মই কৈছোঁ যে এইটো হ'ল তালিবাজি মৰা এটা অৰ্থনৈতিক এটা বক্তব্যৰ বাহিৰে আন একো নহয়। শ্ৰদ্ধেয় ইয়াত কৈছে যে 2047 চনৰ ভিতৰত বোলে অসমখন বিশ্বস্তৰীয় প্ৰতিযোগিতামূলক অসম হ'ব। যি সময়ত 47 চনত বিশ্বৰ ভিতৰত 1 নম্বৰ 2 নম্বৰ হ'ব, আগতে ভাৰতৰ ভিতৰত 1 নম্বৰ 2 নম্বৰ কৈ আছিলে, তাত কিন্তু গুৱাহাটীৰ মানুহে প্ৰত্যেক দিনাই কৃত্ৰিম বানপানীত ডুবি থাকিবলগীয়া হৈছে। মোৰ শিৱসাগৰ, মোৰ যোৰহাট, মোৰ ডিব্ৰুগড়, প্ৰত্যেকখন জিলা সদৰৰ প্ৰত্যেকখন টাউনত প্ৰত্যেক মিনিটতে বানপানী হয়, কৃত্ৰিম বানপানী হয়। তাৰ বিষয়ে ইয়াত এটাও শব্দ কোৱা নাই। শ্ৰদ্ধেয় অধ্যক্ষ ডাঙৰীয়া, ইয়াত কোৱা হৈছে পৃষ্ঠা নম্বৰ 6 যে অসমত বিদ্যুৎ ৰাহি ৰাজ্য কৰি দিব, বিদ্যুৎ ৰাহি ৰাজ্য কৰি দিব। কিন্তু এতিয়া 10-12 ঘণ্টা অসমৰ মানুহৰ বিদ্যুৎ নাই। কৈছে যে আমি স্মাৰ্ট মিটাৰ দিছো, আমাৰ স্মাৰ্ট মিটাৰ ইমান স্মাৰ্ট যে ছাৰ আমাৰ কাৰেণ্ট যোৱাৰ আগতে, ঘৰলৈ কাৰেণ্ট যোৱাৰ আগতে আমাৰ স্মাৰ্ট মিটাৰে আমাৰ পকেটৰ পৰা স্মাৰ্টলি পইচা লুটি লৈ গুচি যায়।